চিপাঝাৰত বিজেপি প্ৰাৰ্থী পৰমানন্দৰ বাবে ভোট বিচাৰিলে কংগ্ৰেছ নেত্ৰী সত্যৰাণী কলিতাই। আজি সমষ্টিটোৰ হাতীমুৰিয়াত মহিলাসকলৰ সৈতে মত বিনিময় কৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ বিশেষ আমন্ত্ৰিত সদস্যা সত্যৰাণী কলিতাই। চিপাঝাৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল কলিতা। কংগ্ৰেছত সৃষ্টি হোৱা লবি আৰু নেতৃত্বৰ গুৰুত্বহীনতাৰ বাবে বিজেপিৰ বাবে ভোট বিচাৰিছে সত্যৰাণী কলিতাই। কংগ্ৰেছত থাকিলে মানে এনেকুৱা হয় বিশেষভাৱে তাৰমানে তেওঁলোকে যিটো অনাৰ দিব লাগে, যিটো গুৰুত্ব দিব লাগে, কৰ্মীৰ প্ৰতি তেওঁলোকৰ এই গুৰুত্বটো নাই। বহুতেই খাম খেলি আছে, লবিৰ সৃষ্টি হৈছে। আপুনি এতিয়াও যদি যায় কংগ্ৰেছত দেখিব, আমাৰ ডিষ্ট্ৰিক্টতেই হওক বা আমাৰ সমষ্টিতেই হওক, লবিৰ বহুত সৃষ্টি হৈছে কংগ্ৰেছত। কম সময়ৰ ভিতৰতে বিজেপিত যোগদান কৰিব বুলি জানিব দি সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীক ভোট প্ৰদানৰ বাবে সমষ্টিটোৰ মহিলাসকলক একত্ৰিতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে কংগ্ৰেছৰ ৰাজ্যিক সদস্যগৰাকীয়ে। আচ্ছা চাওক, মই ফৰ্মেলি মই জইন কৰিবলৈ 2 এদিনতে মই জইন কৰিম, কিন্তু মই এতিয়া বিশেষভাৱে তেওঁলোকক আমাৰ যিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী বিজেপিৰ তেখেতক সহায় কৰিবৰ কাৰণে মই আজিৰ পৰাই আগবাঢ়িছোঁ। কাৰণ কিয় বিশেষভাৱে মহিলাখিনিৰ লগতেই হওক বা মোৰ লগত যিখিনি কৰ্মী আছিল, কৰ্মীখিনিক সহায় কৰিবৰ কাৰণেহে মই আজি বিজেপিত জইন কৰিছোঁ। কাৰণ কিয় মই দেখিছোঁ যে কংগ্ৰেছত যিটো খামখেয়ালি হৈ আছে, কোনো কাৰণত কংগ্ৰেছ চৰকাৰ নাহে, কোনো কাৰণত কংগ্ৰেছ নিজিকে। বিজেপিত অহাৰ কাৰণটো সেইটোৱে, মই মোৰ লগত থকা মানুহখিনিক সহায় কৰিবৰ কাৰণে মই আগবাঢ়ি আহিছোঁ। সত্যৰাণী কলিতাৰ এনে পদক্ষেপে চিপাঝাৰত কংগ্ৰেছ শিবিৰত বিস্তৰ ক্ষতি কৰিব বুলি ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। চিপাঝাৰৰ পৰা মিনহাজ আহমেদৰ ৰিপৰ্ট, এনি নেটৱৰ্ক।